আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হৈছে আৰু ভিডিঅ'টো বনাম বুলি ভাবিছোঁ কাৰণ অকণমান আৱেগিক হৈ পৰিলোঁ। পথেৰে গৈ আছিলোঁ এখন বাগানৰ মাজেৰে। বাগানখন ক'ত কোন ঠাই মই নকওঁ, কিন্তু এটা বস্তু দেখি আৱেগিক হৈ পৰিলোঁ, সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ। কোনো বিতৰ্কৰ বাবে নহয়, কাকো গালি পাৰিবলৈ নহয়, কাকো দোষাৰোপ কৰিবলৈ নহয়, কিন্তু বেয়া লাগিছে এটা কাৰণে, সেই দৃশ্যটো দেখি মোৰ বেয়া লাগিছে। আপোনালোকৰ কেনে অনুভৱ হয় নাজানো, মোৰ কিন্তু বেয়া লাগিছে। কাৰণ এগৰাকী সন্মানীয় ব্যক্তিৰ প্ৰতিচ্ছবি এখন তেনেদৰে আচলতে পৰি থকাটো মোৰ বেয়া লাগিলে। সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মই প্ৰথমে এটা বেগ দেখুৱাইছোঁ। এই বেগটোত আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ যি ফটোখন আছে আৰু অশোক স্তম্ভ যিহেতু লাগি আছে, সেই বেগটো আচলতে পৰি আছে মাটিত, আৰু যিটো দেখি আমাৰ দুখ লাগিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ আচলতে এই প্ৰতিচ্ছবিখন আৰু আমি এই অশোক স্তম্ভ আচলতে সকলো ব্যক্তিক দিয়া নহয়। যিটো এই অশোক স্তম্ভক আমি সন্মান কৰোঁ, কিন্তু এই অশোক স্তম্ভ আৰু ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ আলোকচিত্ৰ সম্বলিত এই বেগটো আচলতে পথৰ দাঁতিত এনেদৰে পৰি আছে, যাৰ বাবে বিশেষকৈ মোৰ বেয়া লাগিলে। যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আমাৰ শ্ৰদ্ধাৰ আৰু আমাৰ সন্মানীয় এগৰাকী ব্যক্তি, আৰু এই ব্যক্তিগৰাকী প্ৰতিচ্ছবিখন অংকিত কৰা এই বেগটো য'তে ত'তে এনেদৰে পৰি থাকিছে। আৰু এয়া মই কোনো ব্যক্তিক দুখ দিবলৈ নাযাওঁ, কাৰণ এয়া কোনো ব্যক্তিৰ দুখ নহয়। এইগৰাকী বিশেষ ব্যক্তিৰ আচলতে প্ৰতিচ্ছবি যিহেতু আছে এই বেগটোত, প্ৰতিচ্ছবিখন থকা এই বেগটো এনেদৰে পথৰ ওপৰত পৰি থকাটো সঁচাকৈ দুখজনক কথা, আৰু যাৰ বাবে মই ভিডিঅ'টো বনাব লৈছোঁ। আৰু এই বেগটো মই বুটলি লৈছোঁ কাৰণ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবি সম্বলিত আৰু আটাইতকৈ সন্মানীয় যি অশোক স্তম্ভ আছে, সেই অশোক স্তম্ভ অংকন কৰা বা অশোক স্তম্ভ অংকিত কৰা এই বেগটো এনেদৰে পথৰ দাঁতিত আজিৰ তাৰিখত পৰিবলৈ কিয় পাইছে বা কিহৰ কাৰণে এনেদৰে পৰি থাকিবলগীয়া আছে, ই এক পৰিতাপৰ বিষয়। আৰু আমি দুখ পাওঁ। আমি যিহেতু এগৰাকী ভাৰতীয় নাগৰিক, আৰু প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকে এই অশোক স্তম্ভক আচলতে সন্মান জনায়, আৰু ভাৰতবৰ্ষৰ যিগৰাকী প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীগৰাকীক আমি সকলোৱে শ্ৰদ্ধা জনাওঁ। আৰু যাৰ বাবে আমি দুখ পাইছোঁ এই বেগটো পৰি থকা এনেদৰে। এই বেগটো পৰি থকাৰ কথাটো আমি ক'বলৈ নাযাওঁ, যিহেতু সাধাৰণতে বেগ পৰি থকা হ'লে আমি এই কথা ক'বলৈ নাযাওঁ, কিন্তু ভাৰতৰ যিগৰাকী সন্মানীয় আচলতে প্ৰধানমন্ত্ৰী, এই প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবি অংকিত আৰু ভাৰতৰ গৌৰৱ যি অশোক স্তম্ভ, আমি সকলোৱে শ্ৰদ্ধা কৰোঁ অশোক স্তম্ভ, আৰু সেই অশোক স্তম্ভ অংকিত এই বেগটো পৰি থকাৰ বাবে আমাৰ দুখ লাগিছে। আৰু সেয়ে আমি এই ভিডিঅ'টো কৰি ৰাইজক এটাই অনুৰোধ জনাইছোঁ, কোনো বিতৰ্কৰ বাবে এই ভিডিঅ'টো কৰা নাই, কাকো দোষাৰোপ কৰিবৰ কাৰণে এই ভিডিঅ'টো কৰা নাই। এটা কাৰণে ভিডিঅ'টো কৰিছোঁ, এনেদৰে আচলতে পথত যদি এই অশোক স্তম্ভ সম্বলিত অশোক স্তম্ভ আচলতে অংকিত এনেধৰণৰ বেগ এটা যদি পৰি ৰয়, বহু মানুহ গৈছে এই বাটেৰে, বহু মানুহ আহিছে, কিন্তু এই বেগটো পৰি ৰৈছে পথৰ দাঁতিত, কিন্তু তেওঁলোকে আচলতে এই উঠাই দিবলৈ চেষ্টা কৰা নাই বা উঠাই দিয়া নাই। আমি অনুৰোধ জনাইছোঁ, এনেদৰে যদি পৰি থকা কিবা দেখে আপোনালোকে অন্য নহ'লেও এই অশোক স্তম্ভ আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি থকা অন্তৰত যি শ্ৰদ্ধা আছে, এই শ্ৰদ্ধাৰ বাবে এই বস্তুবিলাক আচলতে এনেদৰে পৰি থাকিবলৈ নিদিব, উঠাই দিয়ক, লৈ যাওক আৰু সংৰক্ষিত কৰি ৰাখক বা ভালদৰে থৈ দিয়ক ক'ৰবাত। Subscribe my channel and press the bell icon to all notification.